নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেললৈ। নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে, কেতিয়া এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, লাষ্ট ডেট কেতিয়া, এই বিষয়ে এই ভিডিঅ'ত অধিক কমপ্লিট আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে জব নিউজ আছাম ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। এই এডভাৰটাইজখন আহিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াত পোষ্টবিলাকৰ নাম দিয়া আছে। প্ৰথম পোষ্টটো হৈছে ছিনিয়ৰ চাইণ্টিষ্ট। ইয়াত টোটেল 7টা পোষ্ট মুকলি হৈ আছে। তাৰ পিছৰ পোষ্টটো হৈছে ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট। ইয়াত টোটেল 12টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ নাইবা কমিউনিটি ছায়েন্স নাইবা ফিচাৰী ছায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। তাৰ পিছৰ পোষ্টটো হৈছে ফাৰ্ম মেনেজাৰ। ইয়াত টোটেল 2টা পোষ্ট মুকলি হৈ আছে। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ নাইবা এনিমেল ছায়েন্স নাইবা ফিচাৰী ছায়েন্সত ডিগ্ৰী কৰা হ'ব লাগিব। তাৰ পিছৰ পোষ্ট এছিষ্টেণ্ট লেব টেকনিচিয়ান। ইয়াত টোটেল 3টা পোষ্ট মুকলি হৈ আছে। দৰমহা দিব 35,400 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ নাইবা এনিমেল ছায়েন্স নাইবা ফিচাৰী ছায়েন্স নাইবা কমিউনিটি ছায়েন্সত ডিগ্ৰী কৰা হ'ব লাগিব। পিছৰ পোষ্টটো হৈছে প্ৰফেচন কম্পিউটাৰ। ইয়াত টোটেল 1টা পোষ্ট মুকলি হৈ আছে। দৰমহা দিব 35,400 টকা। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্স নাইবা কম্পিউটাৰ এপ্লিকেশ্যন নাইবা ইনফৰমেশ্যন টেকন'লজিত ডিগ্ৰী পাছ কৰা হ'ব লাগিব। তাৰ পিছৰ পোষ্টটো হৈছে এছিষ্টেণ্ট। ইয়াত টোটেল 3টা পোষ্ট মুকলি হৈ আছে। দৰমহা দিব 35,400 টকা। কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী পাছ কৰা হ'ব লাগিব। তাৰ পিছৰ পোষ্টটো হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3। ইয়াত টোটেল 4টা পোষ্ট মুকলি হৈ আছে। ইয়াত দৰমহা দিয়ে 25,500 টকা। কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ আৰু লগতে ছমহীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। তাৰ পিছৰ পোষ্টটো হৈছে ড্ৰাইভাৰ। ইয়াত টোটেল 1টা পোষ্ট মুকলি হৈ আছে। ইয়াত দৰমহা দিব 21,700 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু 2 বছৰীয়া এক্সপিৰিয়েঞ্চ থাকিব লাগিব ড্ৰাইভিঙৰ। যদিহে আপোনালোকৰ এবছৰীয়া ITI চাৰ্টিফিকেট আছে তেতিয়াহ'লে বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। তাৰ পিছৰ পোষ্টটো হৈছে ছাপৰ্টিং ষ্টাফ। ইয়াত টোটেল 2টা পোষ্ট মুকলি হৈ আছে। ইয়াত দৰমহা দিব 18,000 টকা। কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে ITI পাছ কৰা হ'ব লাগিব। এই পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যিসকল OBC জেনেৰেল কেটেগৰী তেওঁলোকে 1,000 টকা দিব লাগিব আৰু যিসকল SC ST PWD কেণ্ডিডেট তেওঁলোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। পোষ্টকেইটাৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। 4 ডিচেম্বৰৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈছে। লাষ্ট ডেট এপ্লাই কৰা 5 জানুৱাৰী 2025। যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে এই পোষ্টৰ কাৰণে পাৰিব আৰু ইয়াৰ এডভাৰটাইজখন ভিডিঅ'লৈ দিম, আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।